নমস্কাৰ ওয়েলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰো সকলো ভালে আছে আমাৰ যোনখিনি ছাত্ৰ ছাত্ৰী মেট্ৰিকৰ এক্সাম দি পেলাই ৰৈ আছিলে আৰু যোৱাকালি একদম বহুত টেনচনত আছিলে যে আপোনাৰ ৰিজাল্টটো অহা নাছিলে সকলো কাৰণে বহুতে ভাল খবৰ আপোনাৰ ৰিজাল্টটো এতিয়া यानी 11 এপ্ৰিল 2025 আপোনাৰ ৰিজাল্ট আজি ৰাতিপুৱা 11:30 বজাত আপোনাৰ sevaonline.org অফিচিয়েল ৱেবছাইটত আপোনাৰ ৰিজাল্টটো আহি যাব মেট্ৰিকৰ ৰিজাল্ট 11:30 বজাত আপোনাৰ অফিচিয়েল ৱেবছাইটত আজি ৰিজাল্টটো আহিব সঠিক শুনিলে আপুনি 11:30ত আপোনাৰ sevaonline.org অফিচিয়েল ৱেবছাইটত আপোনাৰ ৰিজাল্ট আহিব ডেসক্ৰিপচনত আপুনি ৰিজাল্টৰ লিংক পাই গৈছে তাত গৈ পেলাই আপুনি চেক আউট কৰিব লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰোল নম্বৰ যেতিয়া আপোনাৰ ৰোল নম্বৰ তাত প্ৰস্তুত কৰিব ৰোল নম্বৰ যত এন্টাৰ কৰিব লগালগ আপুনি ৰিজাল্টটো চেক আউট কৰিবলৈ পাৰিব আশা কৰো সকলো ৰিজাল্টটো ভাল হওক সকলো কাৰণে বেষ্ট অফ লাক সকলো ছাত্ৰ ছাত্ৰী কৈ দিব বিচাৰো যে ৰিজাল্ট ভাল হওক বা বেয়া হওক নিজৰ আশাটো নেৰিব ঠিক আছে এইটো এক্সাম ইজ নট দা লাষ্ট চইচ এক্সাম এটা অন্তিম চইচ নহয় হেতু মনত ৰাখিব ঠিক আছে বিভিন্ন লাইফত বিভিন্ন চইচ পাব লাইফত বিভিন্ন ওয়ে পাব সাকসেস কৰিবলৈ বা নিজৰ এম টু ফুলফিল কৰিবলৈ সো সকলোকে বেষ্ট অফ লাক ফৰ দ্য ৰিজাল্ট জয় হিন্দ জয় ভাৰত